গাইজ কোনে কোনে চিনি পাইছেনো এই পোৱালীকেইটাক যাৰ মাক দেউতাকৰ উৎপাতত ঘৰখনত থাকিব নোৱাৰি আৰু ইহঁতৰ উৎপাতত মোৰ সদায় মূৰৰ চুলিকেইডাল থিয় হৈ উঠে। আমাৰ নিচিনা কোন কোন আছেনো যিয়ে ককাকৰ মুখ আজিলৈকে দেখা পোৱা নাই বা ককাকৰ মৰম আজিলৈ পাই পোৱা নাই? আপোনালোকে জানেনে আমাৰ ককা কেনেকুৱা? আমি অনুমানে কৰিব নোৱাৰো। মানে এখন ফটোও নাই আমাৰ ঘৰত। আৰু আজি হৈছে ককা আইতাৰ বছৰ কি শ্ৰাদ্ধ। আচলতে এই মৃত্যু তিথি ককাৰে হয়, কিন্তু আইতা পিছত ঢুকোৱা বাবে আইতাৰ শ্ৰাদ্ধও ককাৰ মৃত্যু তিথিৰ দিনাই কৰা হয়। আৰু আজি মাজু খুৰাহঁতৰ ঘৰত পঢ়িছে পুথি, তাৰ বাবে গোটেই ভায়েক ভনীয়েক লগ হৈছে, লগতে লগে ভাগে এসাঁজ খাইছে। আমাৰ মা দেউতাহঁতে হৈছে শেষৰ জেনেৰেশ্যন যাৰ ওচৰত নিজৰ মাক দেউতাকৰ ফটো নাই, আৰু আমি হৈছোঁ শেষৰ জেনেৰেশ্যন যাৰ ওচৰত নিজৰ ককা আইতাৰ ফটো নাই। অলপ বেয়া লাগে বাৰু, কাৰণ ককা আইতাৰ দৰে নিভাজ মৰম হেনো কোনেও নকৰে। যদি আমিও সেই মৰম পালোহেঁতেন ভাল লাগিল। বাৰু তেওঁলোক য'তেই আছে ভালে থাকক, এয়াই নেদেখাজনৰ ওচৰত আমাৰ প্ৰাৰ্থনা।